वेलकम टू माय यूट्यूब चैनल अननोन डिजन। आज आप देखो आपलोगे निजर फेसबुक आईडी केनेको अपना निजर नामत एटा फेसबुक पेज तैयार कर पाइबो। सो आपन जे मोर चैनल नतुन के आछे चैनल सब्सक्राइब कर कागज का बेल आइकन प्रेस ऑन करले जाते हो সকলকে আগত মই ভিডিও নোটিফিকেশন পায়। সো বলক আজি ভিডিও ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি লওক, যাতে এনেকুৱা ফেচবুক, ইউটিউব আৰু হোৱাটছআপ ৰিলেটেড ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো পায়। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ মই তাৰ এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, আপোনালোকে নিশ্চয় অতি সহজত পাৰিব। চাওক, প্ৰথমতে আপোনাৰ নিজৰ ফেচবুক একাউণ্টটো লগ ইন কৰি ল'ব। মই মোৰ একাউণ্টটো লগ ইন কৰা আছে, আপোনালোকক দেখুৱাম মই। চাওক, মই এইখনেই মোৰ ফেচবুক একাউণ্ট হয়, মোৰ পাৰ্চনেল একাউণ্ট হয়, এইখনেই হয়। আপোনালোকক আজি দেখুৱাম কেনেকৈ আমাৰ ফেচবুক পেজত আমি নিজৰ নিজৰ ফেচবুক পেজ কেনেকৈ বনাব পাৰিব আৰু মানুহক ইনভাইট কৰি আপোনাক পেজত আপুনি জইন কৰিব পাৰিব। প্ৰথমে চাওক, এইটো কৰিবলৈ আপোনাৰ নিজৰ ফেচবুক লগ ইন কৰি ল'ব। তাৰপিছত এই চুকত 3 ডট দেখুৱাই আছে, ডট নহয় সৰি 3টা লাইন দেখুৱাই আছে। ইয়াত ক্লিক কৰিব। মই ক্লিক কৰিছোঁ। চাওক, অলপ স্ক্ৰল ডাউন কৰিব, কৰিব নালাগে, মোৰ ইয়াতে আছে। হয়তো আপোনালোকৰ নিজৰ অলপ তলত থাকিব পাৰে, মোৰ প্ৰথম ছেকেণ্ডতে আছে। চাওক, ইয়াত গ্ৰুপ বুলি আছে, মই গ্ৰুপত নকৰোঁ, মোক পেজ বনাব লাগে। এইটো চাওক, স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক পেজ বুলি আছে, পেজত ক্লিক কৰি দিব চিম্পলি। মই ক্লিক কৰি দিছোঁ। ইয়াত চাওক, এনেকৈ এটা ইণ্টাৰফেচ খুলিব, হোম আৰু ডিস্কভাৰ। আপোনাৰ চিম্পলি ক্ৰিয়েট পেজত ক্লিক কৰি দিব। মই ক্লিক কৰিছোঁ। কৰাৰ পিছত চাওক, ইয়াত লিখা আছে কানেক্ট উইথ ইয়ৰ অডিয়েঞ্চ অন ফেচবুক। ইয়াত গেট ষ্টাৰ্ট কৰি দিব। মই গেট ষ্টাৰ্ট কৰি দিছোঁ। কৰাৰ লগে লগে চাওক, আপোনাৰ নিজৰ এটা নতুন পেজ হৈ গৈ আছে। ইয়াত লিখা আছে নেম ইয়ৰ পেজ, চুজ এ নেম ডেট ৰিফ্লেক্টছ হোৱাট ইয়ৰ পেজ ইজ এবাউট। মই ইমান ইংলিছ নাজানো, সেইকাৰণে অলপ লাহে লাহে কৈ আছোঁ। ইয়াত লিখা আছে পেজ নেম। পেজ নেমত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ পেজত কি নাম দিব বিচাৰে সেই নামটো দিব। মই ইয়াত আননন ডিজনে দিওঁ, যিহেতু মোৰ ইউটিউব চেনেলৰ নাম হয় UNKNOW আননন ডিজন। হৈ গ'ল। ইয়াত চাওক, এটা বক্স দিয়া আছে, বক্সত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৰাইট চিন লগাই দিয়াৰ পিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত চাওক, ইয়াত লিখা আছে চুজ কেটেগৰী ফৰ ইয়ৰ পেজ। আপুনি কিহৰ কোনটো কেটেগৰী পেজ বনাব বিচাৰিছে। ইয়াত লিখা আছে চাওক, পাৰ্চনেল ব্লগ, প্ৰডাক্ট এণ্ড ছাৰ্ভিচ, শ্বপিং এণ্ড ৰিটেইল, হেল্থ এণ্ড বিউটি দিয়া আছে। ইয়াত পাৰ্চনেল ব্লগ হ'ল আপুনি যোনটো কৰিব বিচাৰে সেইটো কৰি দিব। ইয়াত মই পাৰ্চনেল ব্লগ দিছোঁ। চব অট'মেটিকলি আহি গৈছে। অহাৰ পিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত অলপ নেট শ্ল' হৈ আছে, অলপ সময় চাওক, এনেকৈ এটা ইণ্টাৰফেচ আহিব। আপুনি এইটো যদি আপুনি প্ৰফাইলৰ কিবা কিবি দিব বিচাৰে, আপুনি প্ৰফাইল পিকচাৰো দিব পাৰে। মই প্ৰফাইল পিকচাৰ দিব হ'লে ইয়াত ক্লিক কৰি দিব। কলমত দিয়াৰ পিছত আপলোড এ ফটো ইয়াত কৰি দিব। ডাইৰেক্ট আপোনাৰ গ্লেৰিত লৈ যাব। গ্লেৰিত লৈ যোৱাৰ পিছত যিকোনো এটা ফটো চইচ কৰি দি দিব। মই এইটোকে দিওঁ, নিজৰ ফটো হয়, মই ছেভ কৰি দিলোঁ। ছেভ কৰাৰ পিছত অলপ শ্ল' আছে। মোৰ প্ৰফাইল আহি গৈছে। আপুনি স্কিপ কৰি দিলেও হৈ যাব, মই নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত চাওক, আপোনাৰ ইয়াত কভাৰ ফটো আপুনি লগাব কৈছে। কভাৰ ফটো মই নলগাওঁ, আপুনি নেক্সট কৰি দিব। চাওক, ইয়াত দি আছে এড্ৰেছ, চিটি, কাণ্ট্ৰি, জিপ কোড আপুনি প্ৰিণ্ট কৰি দিব পাৰে, ফোন নম্বৰ। মই একো নিদিওঁ, মই স্কিপ কৰি দিওঁ। চাওক, এনেকৈ আপোনাৰ নিজৰ এটা ফেচবুক পেজ তৈয়াৰ কৰিব পাৰিব। আপুনি ইয়াত পোষ্ট লিখা আছে, পোষ্ট কৰিব পাৰিব ফটো, তাৰপিছত প্ৰমোট,
এডিট পেজত আপুনি ৰিনেম দিব পাৰিব, চব বিভিন্ন কিবা কিবি কৰিব পাৰিব। চ' ইয়াত চাওক, ইয়াত লিখা আছে ইনভাইট ফ্ৰেণ্ডছ। তো আপোনাৰ লগৰ ফ্ৰেণ্ডছখিনিক ইনভাইট কৰিব পাৰে আপোনাৰ পেজত জইন হ'বৰ কাৰণে। চ' তো যিহেতু মোৰ এইটো আপোনালোকক দেখুৱাবৰ কাৰণে এনেই মই কৰিছোঁ, চ' সেইকাৰণে মই ইনভাইট নকৰোঁ। চ' এনেকৈ কৰি আপোনাৰ নিজৰ এখন ফেচবুক পেজ তৈয়াৰ কৰিব পাৰিব। চ' আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা ভাল ফলাফল পাব বা আপোনালোকে নিজৰ এটা পেজ তৈয়াৰ কৰিব পাৰিব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।